WHO কোৱা ধৰণে কৰোনা বতাহত বিয়পা কথাটোৰ ৰহস্য কি? সঁচাকৈ ই বতাহত বিয়পে জানো? কৰোনা আক্ৰান্ত ৰোগীৰ একেবাৰে ওচৰত থাকিও কেনেদৰে আক্ৰান্ত নোহোৱাকৈ থাকিব পাৰি? এই সকলোবোৰ তথ্য আমি তথ্য সহকাৰে আজি আপোনালোকৰ এই ভিডিঅ'ত অৱগত কৰিম। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। পৃথিৱীখন কৰোণাময় হৈ গ'ল। এতিয়া যেন কৰোণা ভাইৰাছৰ লগত সহাৱস্থান কৰিব লাগিব তেনেকুৱা এটা পৰিৱেশ আহি পৰিছে। তথাপিও এটা ভাৱ আমাক মনত আহি থাকে বা সেই ভাৱটোৱে আমাক খেদি ফুৰে, কেনেবাকৈ আমি এই ভাইৰাছটোৰ পৰা ইনফেক্টেড হৈছোঁ নেকি। এই গোটেই তথ্যখিনি টাইমছ অফ ইণ্ডিয়াই প্ৰকাশ কৰা এটা গৱেষণামূলক বাতৰিৰ ওপৰত ভিত্তি কৰি আপোনালোকক দিবলৈ বিচৰা হৈছে। লগতে এডল বিজ্ঞানীৰ গৱেষণাৰ তথ্যৰ ওপৰত ভিত্তি কৰি এই ভিডিঅ'খিনিৰ তথ্য প্ৰস্তুত কৰা হৈছে। এই ত্ৰাস সৃষ্টিকাৰী ভাইৰাছৰ বৈশিষ্ট্য কেতবোৰ দাঙি ধৰিম, যিবোৰ সময়ে সময়ে সালসলনি হৈ আহিছে আৰু লগতে মানুহক কনফিউজন সৃষ্টি কৰিছে। প্ৰথম এনেকুৱা আছিল, যদি কোনো ক'ভিড আক্ৰান্ত ব্যক্তিয়ে কাহ বা হাঁচি মাৰে আৰু ওচৰৰ ব্যক্তিজন যদি প্ৰায় 6 ফুটৰ আঁতৰত থাকে, তেন্তে সংক্ৰমণৰ পৰা তেওঁ ৰক্ষা পৰিব পাৰে। যদিও বা কাহ হাঁচিৰ কণিকা, যিটো ড্ৰপলেট বুলি কোৱা হয়, মাটিত পৰে। কিন্তু চীনৰ এখন ৰেষ্টুৰেণ্টত বেলেগ বেলেগ টেবুলত বহা স্বত্তেও হোৱা সংক্ৰমণৰ ঘটনা বা ইউএছৰ এটা ডাঙৰ হলত হোৱা সংক্ৰমণৰ ঘটনাই, এইটো বহুদিনৰ আগৰ কথা। তেতিয়াই এই কথাটো পোহৰলৈ আহিলে যে এই কৰোণা ভাইৰাছ বিয়পাটো অকল ফিজিকেল টাচৰ ওপৰতে নহয়। এনেকুৱা ঘটনাৰ পুনৰাবৃত্তি বহুবাৰ দেখি 239জনীয়া এটা বিজ্ঞানীৰ দলে বায়ুত সংক্ৰমণ হোৱাৰ দাবী জনাই WHO-লৈ এখন প্ৰতিবেদন লিখে। শেষত WHO এই কথাত স্বীকৃতি দিয়ে, ফিজিকেলি টাচত নাহিলেও কৰোণা সংক্ৰমণ হোৱাটো নিশ্চিত হ'ল। বা কাহ হাঁচি নামাৰিলেও ওচৰত যদি এজন ব্যক্তি থাকে, তেন্তে বায়ুৰ দ্বাৰা সংক্ৰমণ হ'ব বুলি আমি সকলোৱে জানো বা এই তথ্য WHO-য়ে অৱগত কৰিলে। আনহাতে MIT ৰিচাৰ্চৰ মতে কাহ হাঁচিৰ কণিকা 20 ফুটলৈকে যাব পাৰে। মেক্সিমাম 20 ফুটলৈকে কাহ হাঁচিৰ যিটো ড্ৰপলেট, সেইটো যাব পৰাৰ ক্ষমতা আছে। কথা কোৱাৰ পৰা ওলোৱা কণিকা 10 মিনিটলৈ বায়ুত উপঙি থাকিব পাৰে। সেয়ে বন্ধ AC হল, শ্বপিং মল, অফিচ, বেংক এনেকুৱা ধৰণৰ ঠাইবিলাকত সংক্ৰমণ হোৱাৰ সম্ভাৱনা বেছি থাকে। এই কথা MIT ৰিচাৰ্চে প্ৰকাশ কৰিছে, কিয়নো এইবোৰত সুবিধাজনক ভেণ্টিলেশ্যনৰ ব্যৱস্থা নাথাকে, মাত্ৰ AC ৰুম থাকে, যিহেতু বন্ধ কোঠা AC ৰুম। গতিকে এইবিলাকত গণসংক্ৰমণ হোৱাৰ সম্ভাৱনা থাকে কোনো টাচ নোহোৱাকৈ। চিঞৰা, গান গোৱা, কোনো হলত বন্ধ হলত যদি চিঞৰা হয়, গান গোৱা হয়, তেতিয়া তাত যদি বহুত মানুহ জনসাধাৰণ গোট খাই থাকে বা সেই কোঠাটো যদি AC এয়াৰ কণ্ডিশ্যন কোঠা হয়, তেতিয়াও এই বায়ু সংক্ৰমণৰ শংকা থাকে। সেই সকলো ক্ষেত্ৰতে মাস্কখনে ঢালৰ দৰে কাম কৰিব বুলি এই ক্ষেত্ৰত ক'ব পাৰি। কিন্তু WHO-ৰ শেহতীয়া আৰু এটা তথ্য পৰিষ্কাৰ হৈ পৰিছে যে, যিটো কথাই আমাৰ মনলৈ অলপ হ'লেও শংকা কমাই দিছে যে এই ড্ৰপলেট, এইটো যিটো কণিকা বতাহত ঘূৰে বুলি কৈছে, এই কণিকাটো যদি কাহ হাঁচিৰ যিটো কণিকা 5 মাইক্ৰনতকৈ সৰু হয়, তেতিয়াহে এই কণিকা মাটিত নপৰি ধূলিৰ দৰে বতাহৰ লগত ঘূৰি ফুৰিব পাৰে। অৰ্থাৎ 5 মাইক্ৰন মানে কি? মাইক্ৰন হৈছে মিলিমিটাৰ, 1000 ভাগৰ এভাগ। মানুহৰ চুলি এডাল সাধাৰণতে 50 মাইক্ৰন, 50 মাইক্ৰন থাকে। তেনেহ'লে সেই চুলিডালতকৈ কিমান সৰু হ'ব লাগিব ভাবকচোন। তেনেকুৱা এটা কণিকাহে যদি আমাৰ কাহ বা হাঁচিওৱাৰ পৰা কোনো ক'ভিড আক্ৰান্ত ব্যক্তিয়ে সেই কণিকা ওলায় 5 মাইক্ৰনতকৈ সৰু, তেতিয়াহে ধূলিৰ দৰে বতাহত মিলি ফুৰিব পাৰে, তাকো 10 মিনিটৰ বাবে। গতিকে এই ক্ষেত্ৰত এই কথাটো আমি পৰিষ্কাৰ হৈছোঁ। গতিকে স্বস্তিৰ কথা যে ৰোগীৰ থুই বা হাঁচিৰ কণিকা 5 মাইক্ৰনতকৈ ক্ষুদ্ৰ হ'লেহে এই বতাহ সংক্ৰমণ হোৱাৰ সম্ভাৱনা থাকে। আশা কৰিছোঁ এই তথ্যকেইটাই আপোনালোকক কৰোণা ভাইৰাছৰ প্ৰতি কিছু ধাৰণা মুকলি কৰি তুলিব। নিজৰ সজাগতাই প্ৰকৃততে উত্তম অস্ত্ৰ। সকলোৰে কুশল কামনা কৰি আজিলৈ আহিছোঁ। ধন্যবাদ। Nå helgen nærmer seg, spør alle hva jeg gjør da. Jeg hitter kløden som om hverdag var en lørdag. Så mange